খাই লোৱা ভাত খাই লোৱা আজকল নদী সিপাৰৰ পৰা আমাৰ চাপৰি পৰা আনিছে এয়া লাই এয়া সৰিয়হ এয়া ধনিয়া এয়া নহৰু পাত আৰু সেইফালে সেয়া জিলমি সকলোকে সুপ্ৰভাত জনাই মই বিভা শইকীয়াই মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। এতিয়া ৰাতিপুৱা সময় আৰু ওলাইছোঁ খুব সোনকালৈ বোকাখাট মেডিকেললৈ। যোৱা ৰাতি আমাৰ শোৱা নহ'ল বুলিয়ে ক'ব পাৰি। কালি বেটা ভাগৰ জন্মদিনো আছিলে। বিশেষ জন্মদিন বুলি একো আয়োজন নাছিলে, তথাপিতো মই সৰু ল'ৰা ছোৱালী কেইটামানক পায়স খুৱাইছিলোঁ আৰু লগতে সি পায়স খালে। সন্ধিয়াতে তাৰ প্ৰথমতে গেছ হোৱা নিচিনা হ'ল। তাৰপিছত মই গেছৰ অলপ দৰৱ আছিলে খুৱাই দিলোঁ আৰু ভাল পালে। ৰাতি ভাত পানী খাই শুওঁতে প্ৰথম টোপনি অহা নিচিনা হ'ল। তাৰপাছত ইমান বাগৰিছে লাষ্টত 2টামান বজাৰ পৰা সি শুব নোৱাৰা হৈছে আৰু মই উঠাই সুধিলোঁ কি হৈছে তোমাৰ, পেচাব কৰিব লাগিছে যদি পেচাব কৰি দিয়া, গৰম পানী অকণ খাই দিয়া, এনেকৈ কি হৈছে সুধিছোঁ। তেতিয়া কৈছে নাকটো বন্ধ ধৰিছে আৰু কাণখন খুব বিষাইছে। একদম গোটেই ৰাতি টোপনি নগ'লোৱে। সি 5টামান বজাত অকণমান শুলে আৰু ৰাতিপুৱা শুই উঠিয়ে খুব সোনকালৈ কিবা এটা বনাই খাই বৈ লৈ এতিয়া ডক্টৰ তালৈ যাবলৈ ওলাইছোঁ আৰু ডক্টৰ তালৈ গৈ ক'ত দেখাওঁ কি কৰোঁ সকলোবিলাক আপোনালোকক দেখাম। চাই থাকক ভিডিঅ'টো আগলৈ। এয়া খুব সোনকালৈ আজি মেডিকেল আহিবলগীয়া হৈছে। এয়া মেডিকেল আহি পালোহি আৰু শিশু ডক্টৰ পাঞ্জল শইকীয়াক বেটাক দেখালোঁ, দৰৱ দিছে, এয়া ল'বলৈ আহিছোঁ। এয়া মেডিকেলৰ পৰা ঘূৰিলোঁ। ব'লা দৰৱো পালোঁ, ডক্টৰো পালোঁ, কাম হৈ গ'ল। এয়া বেটাই আহি ৰুটি খাইছে, পৰঠা হয় নি? ভালনে খাবলৈ? ভাল। আৰু ইয়াতে দৰৱকেইটা খুৱাই দিছোঁ। এয়া নিজে চিলেক্ট কৰিছে, আজি ৰাস্তা কাষতে খায়। ইয়াত এদিন খাইছিলে, খাই ভাল পালে, আকৌ আজি খাবলৈ মন কৰিছে। কমলা বেছি আছে। এতিয়া ভণ্টি ঘৰ পাইছোঁহি। পুৰা কাপোৰ ধুইছে ভণ্টিয়ে। আহা চাহ একাপ খাই যাব কৈছে। চাহ একাপ খাই যাব কৈছে, খাই লওঁ। কচু গুটিয়ে কিতাপ পঢ়িছে দেই দৰ্জা মুখত। ভণ্টি ঘৰৰ পৰা ওলাইছোঁ। আহি পাইছোঁহি ঘৰ। অঁ পাৰ হৈ গৈছ যে, ঘৰ পাহৰি গৈছ নি? এয়া আমাৰ লগত প্ৰতিযোগিতা মাৰি আহিছে আকাশে, হাৰিলে খালি। এতিয়া ঘৰ পালোঁ। বেমাৰী গৈ মেডিকেলত দেখাই লগালগ ভালেই হ'ল, হয় নহয়? বুদ্ধি। এইয়া ঘৰ পাই গ'লোহি। এয়া কুকাৰত ভাত পাতি দিলোঁ আৰু এতিয়া চব্জি কাটোঁ। আজি খাম বুলি ভাবিছোঁ জাতিলাও। কালি
এওঁ চাপৰিৰ পৰা 2টা জাতিলাও আনিছিলে, এইটো এফাল বেলেগক দিলোঁ। আৰু এতিয়া জাতিলাও, বিলাহী, আলু এনেকৈ পাচলি কাটোঁ, তাৰপৰা বনাম। আজি জাতিলাওৱে ভাতটো খাম বুলি ভাবিছোঁ। চাই থাকক ভিডিঅ'টো আগলৈ। এয়া পাচলি কাটি হৈ গ'ল আৰু আদা নহৰু গুচাই লৈছোঁ। এয়া আমাৰ বজাৰ আহি গ'ল। বজাৰ নহয়, এয়া কাচকল নদী সিপাৰৰ পৰা আমাৰ চাপৰিৰ পৰা আনিছে। এয়া লাই, এয়া সৰিয়হ, এয়া ধনিয়া, এয়া নহৰু পাত, আৰু সেইফালে সেয়া জিলমিল, আৰু এওঁ গুচাই আছে। এতিয়া জিলমিল শাক ভাজিম। জাতিলাও কাটিলোঁ, জাতিলাও আৰু জিলমিল চব ঘৰৰ বস্তুকে খাম আজি। এয়া মোৰ জাতিলাও বিলাহী তৰকাৰী হৈ গ'ল, আৰু লাষ্টত নমাবৰ সময়ত এয়া ধনিয়া দি দিলোঁ। এয়া ভাত ৰেডি হৈ গ'ল। জিলমিল শাক আৰু আলু ভাজি আৰু লাও চব্জি, এনেকৈ একদম চিম্পুল ভাত। আজি মেডিকেলৰ পৰা অহাও অলপ দেৰি, সেইকাৰণে লৰালৰিকৈ ঘৰৰে শাক পাচলিয়ে বনালোঁ। এয়া এইফালে সকলোলৈকে বাঢ়ি ল'লোঁ। এতিয়া আমি ভাত খাই লওঁ। আমাৰ ইয়াত ভাত খাবলৈ আহি এইফালে উল্টাকৈহে বহি আছে। খোৱা আকৌ, খাই লোৱা, ভাত খাই লোৱা। এতিয়া আমি খাই লওঁ। এইফালে বেটা শুই আছে আৰু মই ওচৰতে অলপ বহিছোঁ। ভাবিলোঁ অকণমান ভিডিঅ' কৰোঁ। ৰাতিপুৱা খুব লৰালৰিকৈ ভাত পানী খাই ওলাই গ'লোঁ মেডিকেল। যোৱা ৰাতি প্ৰায় টোপনি ক্ষতি, তাৰ ঘপককৈ ৰাতি কাণ বিষ হ'ল। জন্মদিনো আছিলে, জন্মদিনৰ বিশেষ একো আয়োজন কৰা হোৱা নাছিলে, আৰু জন্মদিনৰ দিনাখনেই তাৰ কাণৰ বিষ ধৰিলে। গোটেই ৰাতি সি শুব নোৱাৰিলে, মোৰ লগতে টোপনি ক্ষতি। ৰাতিপুৱা সেইটো কাৰণে ডক্টৰৰ ওচৰলৈ লৈ গ'লোঁ, কাৰণ কাইলৈ এক্সাম আছে। যদি কাণৰ বিষ ভাল নহয় তেতিয়া কাইলৈ পৰীক্ষাটো দিব নোৱাৰিব। সেইটো কাৰণে ডক্টৰ তালৈ লৈ গ'লোঁ। তাৰপৰা আনি কৰি লৈ লৰালৰিকৈ ভাত কেইটামান বনাই খুৱাই বোৱাই শুৱাই দিছোঁ। টোপনিটো বোলো অকণমান পূৰ হওক, তেতিয়া সন্ধিয়া অলপ মই পঢ়াব পাৰিম। আৰু তাৰ লগত শুৱা অভিনয় কৰিলোঁ। সি টোপনি গ'ল, মই উঠিলোঁ, উঠি পেলাই এয়া ভিডিঅ' বনাই আছোঁ। আৰু ভাবিছোঁ ভিডিঅ'টো সামৰি লওঁ। তাৰপাছত মেচিনত বহিব লাগিব, কাপোৰ চিলোৱা কেইটামান কাম আছে, সেইকেইটা কৰি লওঁ। সন্ধিয়াটো তাৰ লগত লাগিব। আৰু ভাবিছোঁ আজিৰ পৰা ডেইলি ব্লগ দিম। যদিহে আপোনালোকে মোক মৰম চেনেহ দিয়ে, মই ডেইলি ব্লগ দিম বুলি ভাবিছোঁ। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'বিলাক চাব। আৰু বহুতে অৱশ্যে মোৰ ভিডিঅ' চায়, তথাপিতো আৰু অলপ বেছিকৈ মৰম চেনেহ পালে ভাল লাগিব। আৰু আজিলৈ ইমানতে ভিডিঅ'টো সামৰোঁ বুলি ভাবিছোঁ। এতিয়ালৈ বাই বাই।